আমি মাতি আনিছোঁ হাজৰিকা দা, পাপুল বৰা ছাৰ, নায়ক ছাৰ, কৰ্ণেল বৰুৱা ছাৰ, দত্ত ছাৰ, ৰবীন কলিতা ছাৰ, অজিত ছাৰ, মহেন্দ্ৰ কোচ আৰু মই নিজে। মোৰ নাম সুশান্ত গগৈ, মই নিজে। সেয়েহে আমি মঞ্চ মুকলি কৰিবলৈ লৈছোঁ। অতিথি কম, কিন্তু 2টা বজাৰ পিছৰ পৰাহে আমাৰ এই মঞ্চত ভৰ্তি হ'ব বুলি আমি আশা কৰিছোঁ। বহুতে আমালৈ ফোন যোগে বা সকলো ক্ষেত্ৰত আমাক জনাইছে। এই মঞ্চ মুকলিৰ ক্ষেত্ৰত আপোনালোকক পুনৰবাৰ ক'ব বিচাৰিছোঁ, অসম ছ'চাইটিয়ে এই মঞ্চটো মুকলি কৰিছে আমাৰ প্ৰবাসী অসমীয়া যিসকল লোকৰ সংস্কৃতিৰ লগত প্ৰবাস এটা প্ৰতিভা আছে, সেই প্ৰতিভাটো দাঙি ধৰিবৰ কাৰণে আমি এই মঞ্চ মুকলি কৰিছোঁ অসম ছ'চাইটি অফ তেলেংগানা। এই ক্ষেত্ৰত মই বিশেষ বহাই নকওঁ। সুদীৰ্ঘ 6টা বছৰ পাৰ কৰাৰ পাছত আমি এটা অনুষ্ঠান কৰিবলৈ লৈছোঁ, যিটো প্ৰবাসী অসমীয়াৰ কাৰণে অনলি। অসমৰ পৰা চেলিব্ৰেট মাতি অনা নাই। ইয়াতে আমাৰ সুদীয়মান কিছুমান গায়ক আছে বা প্ৰতিভা থকা গান গোৱা ল'ৰা আছে। সেই গায়কসকলক আমি এই মঞ্চত গান গাবৰ কাৰণে আমি এটা সুবিধা প্ৰদান কৰিছোঁ। এই ক্ষেত্ৰত মুখ্য অতিথি হিচাপে আমাৰ কৰ্ণেল বৰুৱা ছাৰে আপোনালোকক এষাৰ ক'ব ছাৰ। ধন্যবাদ ছাৰ। তেলেংগানাৰে এইটো অনুষ্ঠান আয়োজন কৰিছে আমাৰ বিহু বুলি। বিহুটো কাইলৈহে আচলতে, কিন্তু আমি আজিয়ে কৰা হৈছে যে সা সুবিধা চাই পেলাই, ৰাইজৰ সা সুবিধা চাই পেলাই আজিয়ে কৰা হৈছে। আপোনালোকে সকলোকে বিহুৰ শুভেচ্ছা যাচিলোঁ। আৰু বিহু বুলি আপোনালোকে যি ইয়াত বন্দোবস্ত কৰা হৈছে উপভোগ কৰক। আৰু অসমৰ পৰা যদিও দূৰত আছে, নিজৰ বিহুটো যেনেকৈ পাৰে ইয়াতে উপভোগ কৰক। আৰু এইটোৱে আমি কামনা কৰিছোঁ। আৰু যিসকল ৰাইজ এতিয়া অহা নাই, আমি আশা কৰিছোঁ সোনকালে আহি পাবহি। আহিম বুলি যিসকলে মানে প্লেনিং কৰি থৈছে, তেওঁলোকে নিশ্চয় আহিব সোনকালে। আৰু ইয়াৰ যিটো আমি অনুষ্ঠান আছে আমাৰ ছ'চাইটিৰ ফালৰ পৰা কৰিবলৈ লৈছে, তেওঁলোকৰ সা সুবিধা সুযোগ দিয়ক। ধন্যবাদ। থেংক ইউ। বাহিৰত ফোন আছে চাই আছে এইফালে বৰ্তমান। আপোনালোকে কমেণ্ট কৰক কেনেকৈ ভাল লাগিছে। দৰ্শক পুৰা বাইদেউ ইয়াতে নাচি আছে, ৰঙালী বিহু কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় কমেণ্ট কৰক। আৰু ৰাইজে চাই আছে এইফালে দৰ্শক ইমান মানুহ আছে আমাৰ হায়দৰাবাদত, অসম মানুহ, অসমীয়া মানুহ। এইফালে এটা দাদাই মতে পুৰা গাই আছে বৰ্তমান, ভাল লাগিছে।
হয় বিটু এটি জনপ্ৰিয় আৰু মিঠা নাম বিটু বহুত ফ্ৰেণ্ড সাইকেল আছে বহুতে চিনি পায় আৰু বিটুৱে যিকোনো অনুষ্ঠান কাৰ্যকৰী কৰাত বিটুৰ ভূমিকা যথেষ্ট আছে বিটুলৈ আপোনালোকে এটি হাত চাপৰি জনাওক ধন্যবাদ ধন্যবাদ বিটুক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব চুম্পি আপুনি এখনি ফুলাম গামোচাৰে বিটুক সম্বৰ্ধনা জনাওক আৰু সম্বৰ্ধনাটো এটা চেণ্টাৰ অফ দিছ তেলেংগানা বোৰ্ড বঢ়িয়া বঢ়িয়া কুকাদেক আমি বিতৰ্কন ইতিমধ্যে মঞ্চত উপস্থিত হৈছে ধ্ৰুৱ ডেকাদেৱ আপুনি যদি আছে আপুনি মঞ্চত উপস্থিত হ'ব মহেন্দ্ৰ ঘোষ মহেন্দ্ৰ ভাইটি অকণমান আগলৈ আহা মহেন্দ্ৰ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব নিপা আপুনি এখন ফুলাম গামোচাৰে মহেন্দ্ৰ ঘোষদেৱক সম্বৰ্ধনা জনাওক তেখেতসকলক আমি আমন্ত্ৰণ কৰি আনিছো তেখেতসকলক আমি মঞ্চলৈ আমন্ত্ৰণ কৰাৰ লগতে পৰৱৰ্তী আমাৰ তেখেতৰ সম্বৰ্ধনাও 2 মিনিটৰ কাৰণে হ'ব সৰ্বেশ্বৰ মিলিক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আপোনালোকে এটি কথা জানে কৃষ্টি আৰু সংস্কৃতি বুলিয়ে নকওঁ এটা কথা আছে বিশ্বৰ ভিতৰতে সংস্কৃতিত চহকী এখন দেশ হৈছে ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ কৃষ্টি সংস্কৃতি জাতি জনগোষ্ঠী আছে আপোনালোকে জানে অসম ছ'চাইটি অফ তেলেংগানাৰ সহযোগত বিগত দিনত হায়দৰাবাদত তেলেংগানাত মিচিং আলি আই লৃগাং হৈ গৈছে এখনি চিনাকি গামোচা আছে মিচিঙৰ সৰ্বেশ্বৰ মিলিয়ে যথেষ্ট কষ্টও কৰি থৈছে গতিকে মিচিং আলি আই লৃগাং আমাৰ ভূমিপুত্ৰ সৰ্বেশ্বৰ মিলি তোমাৰ এই কৰ্ম উদ্যম সদায় অটুট থাকক ধন্যবাদ খন্তেকমানৰ পিছতে তেখেতসকলৰ সংগীত অনুষ্ঠান আগবঢ়াব বিটু হাজৰিকা ৰাজীৱ প্ৰতিমক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমন্ত্ৰিত সঞ্জীৱে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব এলাৰ ডক্টৰদেৱে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব কমল ভাইটি অজানিতে যদি কাৰোবাৰ নাম থাকি গৈছে তাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী আমাৰ তৰফৰ পৰা আপোনালোক সকলোলৈ সদিচ্ছা আছে আমি এই মুহূৰ্তত আমি মঞ্চ বিসৰ্জনৰ ঘোষণা কৰিছোঁ থেংক ইউ অসম ছ'চাইটি অফ তেলেংগানা জিন্দাবাদ অসম ছ'চাইটি অফ তেলেংগানা জিন্দাবাদ 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 হায়দৰাবাদত ইমান অসমীয়া মানুহ আছে গাইছ আপোনালোকে চাব পাৰে কমেণ্ট কৰক কেনেকুৱা লাগিছে অনুষ্ঠান আসাম ছ'চাইটি অফ তেলেংগানা ৰঙালী বিহুখন কেনেকৈ লাগিছে আপোনালোকে নিশ্চয় চাই পেলাই কমেণ্ট কৰক আৰু ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিমান অসমৰ মানুহ ইয়াত হায়দৰাবাদত আছে কেনেকৈ লাগিছে ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যোনে যোনে চাই আছে যিমান অসমৰ মানুহে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক
ভাল লাগিছে যে চেনেলখন লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু হায়দৰাবাদ আসাম ছ'চাইটি বাই বাই গাইজ। Bye bye guys. Jai Jai Assam. Jai Jai Assam. So guys, কেনেকুৱা লাগিছে আমাৰ আসাম ছ'চাইটি অফ তেলেংগানা ৰঙালী বিহুখন কেনেকুৱা লাগিল আপোনালোকে নিশ্চয় চাই পেলাই ভিডিঅ'টো চাই পেলাই কমেণ্ট কৰক কেনেকুৱা লাগিছে। চ' গাইজ যিমান অসমৰ মানুহ হায়দৰাবাদত আছে ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আমাৰ অসমৰ পৰা এই ভিডিঅ'টো যোনে যোনে চাই আছে আপোনালোকে নিশ্চয় কমেণ্ট কৰক আমাৰ আসাম ছ'চাইটি অফ তেলেংগানা ৰঙালী বিহুখন কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় কমেণ্ট কৰক। ভাল লাগিছে যদি লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, ভিডিঅ'খন পূৰা শ্বেয়াৰ কৰি দিয়ক। বাই বাই গাইজ, অসম গাইজ, জয় আই অসম। চলো।